ডেকা ল'ৰা বা দলৰ কাৰ্যকৰ্তাই প্ৰাৰ্থিত্ব বিচাৰিছে। প্ৰত্যেকজন প্ৰাৰ্থীৰ 90% প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক তাৰ ওপৰত স্নাতকোত্তৰলৈকে আছিল। যিয়েই নহওক আমি সকলোৱে আলোচনা কৰি দলৰ কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'লে আমাৰ তৌফিকুৰ ৰহমান ডাঙৰীয়াই এইবাৰ জনিয়া বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। সিদ্ধান্ত হ'ল তাৰপিছত আমি কথা পাতিব। 19জন প্ৰাৰ্থী যিয়ে টিকট বিচাৰিছিল আটাইকেইজন টিকট বিচৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আজি সমানেই নিজকে এজন প্ৰাৰ্থী হিচাপে গণ্য কৰি আজি ৰঙিয়া সমষ্টিক আজি তেওঁলোকে সময় দিছে, তেওঁলোকে প্ৰশ্ন কৰিছে, ত্যাগ স্বীকাৰ কৰিছে। এয়াই ভাৰতীয় জনতা পাৰ্টী। ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া সিদ্ধান্ত হয় সেই সিদ্ধান্তটো সকলোৰে সামূহিক সিদ্ধান্ত। কোনে কৈছে বাহিৰৰ প্ৰাৰ্থী বুলি? নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক'ত আছিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ, হয় নে নহয়? ক'ত ইলেকশ্যন খেলিছে? ক'ত খেলিছে? ইউপি, উত্তৰ প্ৰদেশৰ বাৰাণসী। আজি বাৰাণসীৰ অৱস্থা চাওক। গুজৰাটটো ভালে কৰি আহিছে, কিন্তু বাৰাণসীত আহি আজি সমগ্ৰ উত্তৰ প্ৰদেশত আজি উন্নয়নৰ এক দুৰন্ত গতিৰে মোদী ডাঙৰীয়াই বাৰাণসী সমষ্টিক আজি বিশ্বৰ অন্যতম এখন উন্নত সমষ্টি হিচাপে আজি গঢ় দিবলৈ সক্ষম হৈছে। তৌফিকুৰ ৰহমান ডাঙৰীয়াও পাৰিব, তেখেতৰ সংকল্প আছে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো মন্ত্ৰ দিছে, সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস, আমি সকলোকে বিশ্বাসত লৈছো। কোনো ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতিকৰণ আমি কৰা নাই, আমি নকৰো। আমাৰ মতে আমাৰ দলীয় দৰ্শন সৰ্বধৰ্ম সমভাৱ। সকলো ধৰ্মৰ মানুহে ভাৰতবৰ্ষত নিজৰ ধাৰ্মিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক এই অধিকাৰ স্বাধীনভাৱে এই ভাৰতবৰ্ষত উপভোগ কৰিব পাৰিব। এইটো ভাৰতীয় জনতা পাৰ্টীৰ সংকল্প। কোনোবাই কয়, তলা চাবিয়ে কয়, কটা হাতখনে কয়, এই কটা হাতখনে আমাক কিমান এতিয়ালৈকে চৰিয়ালে। কটা হাতখন যিসকলে লৈ ফুৰে তেওঁলোকৰ ভৰিয়ে কিমান আমাৰ পেটত গোৰ মাৰিলে তাৰ হিচাপ নাইকিয়া। বন্ধুসকল, সাধাৰণ দুখীয়া দৰিদ্ৰ মানুহৰ, খাটি খোৱা মানুহৰ, দিন হাজিৰা কৰা কৃষক শ্ৰমিকৰ উন্নয়নৰ বাবে অহা ধনৰ সিংহভাগ তেওঁলোকে চান কাঢ়ি তেওঁলোকে নিজা নিজা দালান বনাইছে। কোনোবাই গুৱাহাটীত বনাইছে, কোনোবাই মুম্বাইত বনাইছে, কোনোবাই আহমেদাবাদত বনাইছে, কোনোবাই হায়দৰাবাদত বনাইছে, কোনোবাই দিল্লীত বনাইছে। তৌফিকুৰ ৰহমান ডাঙৰীয়া অসমৰ সংস্কৃতিৰ লগত, অসমীয়া জাতি সত্তাৰ লগত ভাৰতীয় হিচাপে আজি তেওঁ গৌৰৱবোধ কৰিব পৰা আজি তৌফিকুৰ ৰহমান ডাঙৰীয়া আপোনালোকক নেতৃত্ব দিবলৈ আগবাঢ়িছে। জনিয়া সমষ্টি, আমি জানো জনিয়া সমষ্টিৰ যি ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰাধান্যতা ইয়াত আছে, ইয়াত থাকক, কোনো কথা নাই। আপোনালোকক কেৱল এটা বস্তু লাগে, উন্নয়ন লাগে, কেৱল উন্নয়ন, বিকাশ। ৰাস্তা লাগে, হস্পিটেল লাগে, আমাক স্কুল লাগে, কলেজ লাগে, আমাক উন্নয়নৰ যিবিলাক বিষয় সেইবিলাক বিষয় আমাক লাগে। আৰু আমাৰ চৰকাৰ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ, এই চৰকাৰে কেৱল আমাক উন্নয়নৰ পথেদি আগবঢ়াই লৈ যোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হৈ আজি অসমৰ চুকে কোণে শদিয়াৰ পৰা ধুবুৰীলৈকে আজি আমি উন্নয়নৰ কাম কৰিছো। দুখীয়া মানুহক আমি অটল অমৃত অভিযানৰ কাৰ্ড দিছো, 2 লাখ টকাৰ। বহুতে পাইছে, আপোনালোকে পাইছে নে পোৱা নাই? আপোনালোকৰ ল'ৰা ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰিছে, যেতিয়া কলেজত এডমিশ্যন লৈছে, বিনামূলীয়াকৈ এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰিছো। পাইছে নে পোৱা নাই বিনামূলীয়া এডমিশ্যন কলেজত? 9, 10, 11, 12 এইবাৰ ডিগ্ৰী ল'ৰা ছোৱালীক বিনামূলীয়াকৈ কিতাপ পাঠ্যপুথি দিয়াৰ ব্যৱস্থা কৰিছে। পাইছে নে পোৱা নাই ল'ৰা ছোৱালী বিলাকে? ঘৰে ঘৰে অনাময় আঁচনিৰ 16,000, 20,000 টকাৰ আমি লেট্ৰিন টয়লেট বনাই দিছো নে
দিয়া নাই আমি চাইছো নেকি কৰবাত কিবা ৰাস্তা বনাইছো হস্পিটাল বনাইছো স্কুল বনাইছো কলেজ বনাইছো সকলোৰে বাবে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আমি কাকো কোন ধৰ্মৰ মানুহ কোন সম্প্ৰদায়ৰ মানুহ কোন জাতিৰ মানুহ সেইবিলাক আমি চাবলৈ যোৱা নাই জাতি ধৰ্ম সম্প্ৰদায় পন্থৰ ঊৰ্ধত যদি কোনোবা দলে ৰাজনীতি কৰিছে ৰাজনীতি কৰিব ভৱিষ্যতে সেইটো দলে হৈছে ভাৰতীয় জনতা পাৰ্টি আজি আপোনালোকে চাব সমগ্ৰ ভাৰতবৰ্ষৰ যিটো উত্থান ঘটিছে সমগ্ৰ ভাৰতবৰ্ষত যি উত্থান ঘটিছে আজি প্ৰগতিৰ নতুন দিগন্তৰ যে সূচনা হৈছে সকলোতে যদি আপোনালোকে আমাৰ চাই দৃষ্টি নিক্ষেপ কৰে তেতিয়া গ'ল ক'ব কাশ্মীৰৰ পৰা কন্যাকুমাৰী গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশ আজি কাশ্মীৰৰ মানুহেও শান্তিত আজি শুবলৈ সক্ষম হৈছে কাশ্মীৰৰ মানুহক তেওঁলোকৰ যিবিলাক মৌলিক অধিকাৰ তেওঁলোকে প্ৰাপ্য তেওঁলোকে যিবিলাক পাব লাগে তাৰ পৰাও বহু বছৰ আজি বঞ্চিত কৰি ৰাখিছিল মাত্ৰ কেইটামান পৰিয়ালৰ তেওঁলোকৰ